মোৰ কবিতাৰ শিৰোনাম বকুল বকুল। আজিও ভাৱ হয় এৰি থৈ আহিলো ক'ৰবাত আপোনাৰ বকুল। মৰিয়নি মাটিত ফুলা প্ৰথম ফুলপাহ। বকুল বকুল দেহৰ ভূগোল। সেই চাৱনি যি পাহৰণিৰ দ্ৰুত জোকাৰণিটো স্থিৰ ধ্ৰুৱ, তাৰ জিলিকনিক মই আজিও স্বৰ্ণকাৰৰ কষতিত থৈ চাওঁ। কল্পনাৰ পাখি পিন্ধি কৰোঁ অৰ্থ অনৰ্থৰ বিনিৰ্মাণ। কি সেয়া প্ৰশ্ন নে প্ৰশ্নাতীত, নে জুৰীয়া শালিকী ৰূপত অসময়ত অহা শুভ সংবাদ। শ্ৰেণীকোঠাতে হাত পাতি লওঁতে যাক শিক্ষকৰ কাণ মলাই লিলিয়ানক বুজাই দিয়া ইহ বাস্তৱ। তথাপিও আজিও ভাল লাগে ভাবিলে গালত পৰা তুলটোৰ বাবেই অসীমে কিয় ভাল পালে গোটেই মানুহজনী। এৰি থৈ আহিলো বুলি যদি ভাৱ হয় কেতিয়াবা আপোনাৰ বকুল, একেখিনি ঠাইলৈকে আকৌ যাব পাৰি। পুৰণি ৰূপকৰ দলঙৰে নামি যদিও চুব নোৱাৰি বুৱতী নদীৰ একেখিনি পানী। নৈ পৰিয়া গছৰ কুঁহিপাতত থৈ আহিব পাৰি হৃদয়ৰ কঁপনি। বতাহে যাক নচুৱাই ভাল পায়। এতিয়াও সপোনতে দেখানে লিলিয়ান, ডাঠ ফ্ৰেমৰ চশমাৰ ফাকেৰে অহা সেই প্ৰশ্নবান। তোমাৰ বাৰীত ফুলা প্ৰথম ফুলপাহৰ নাম কি বকুল।